হলো মই পগলা ও জানই তোমাক দেখাৰ পৰা মাজনীও তুমি এফালে পৰবু এটা ডাঙৰ সমস্যা লৈ আপোনাক বুলি আহিছো কোৱা মই আপোনাক বিচাৰি ক'ত ক'ত যোৱা নাই মই আপোনাক কি ক'ম আপোনাক বিচাৰি মই প্ৰথম দিনা আহিলো আহি মই মিনটো ঘৰত সোমালো মিনটো ন ছোৱালীজনী দেখি তেওঁলোকৰ ঘৰত চাহ একাপ খাই সোমাওঁতেই চাহ খাই থাকোঁতেই সন্ধিয়া হ'ল তো আপোনাক বুলি আহিব নোৱাৰিলোঁ আকৌ পাঁচদিনা পাঁচদিনা আহিলোঁ পাঁচদিনা দেখিলোঁ মই এই পাৰ্থপতি মিলে পাৰ্থপতি বাইকক দেখিলোঁ কি মাল চৰি কি বালিকা এই বালিকাগৰাকীক দেখি মই ৰ'ব নোৱাৰিলোঁ তেওঁক চাওঁতে সন্ধিয়া হ'ল মই সেইদিনা আকৌ আহিব নোৱাৰিলোঁ আকৌ ঘৰলৈ গুচি গ'লোঁ পাঁচদিনা আকৌ আহিলোঁ সেইদিনা আপোনাৰ গুৰিত আহি যেন তেনে মই আপোনাৰ চৰণটো চুবলৈ পাই মই ধন্য হ'ল প্ৰভু মোক কিবা দিয়ক প্ৰভু কিবা এটা দিয়ক দুইজনে ধৰক একেলগে আমি এটাকে বুলি এইফালে ধৰক কেছ আছে নেকি কাৰোবাৰ খৰখ যদি বেছি জামাবলৈ লৈ যাওক মানৰ মনোবেজৰ 1600 গুণি বিষয় 1 চামুচ নাৰিকল তেলৰ লগত 3 চামুচ মিহলাই 3বাৰকৈ লগাওক খাওক দেখিব টনচিলৰ ওপৰত গেলা পোজা বেমাৰ আছে চব শুকাই কটকটীয়া মাৰিব আপোনাৰ ভৰিৰ বিষ আঁঠুৰ বিষ পেটৰ বিষ বুকু ধপ ধপ কৰা গান গুম গুম কৰা শব্দ শুনি নোপোৱা মাইকী মানুহৰ মাহেকীয়া যিকোনো প্ৰব্লেমৰ বাবে আমাৰ ওচৰলৈ আহক দেখিব 1 চামুচ নাৰিকল তেলৰ লগত 3 চামুচকৈ মিহলাই 3বাৰকৈ লগাওক খাওক দেখিব টনচিলৰ ওপৰত যিকোনো ধৰণৰ গেলা পচা বেমাৰ শুকাই কটকটীয়া মাৰিব আমাৰ এই ধৰণৰ তাবিজ আমি যাকে তাকে নিদিওঁ এনেকুৱা ধৰণৰ কেছ আহিলে আমি দিওঁ আমাৰ তাবিজ যোনে ফালিব তাৰ ওপৰে বাল্লম মধ্যে বাল্লম পাতালে বাল্লম 3 দিন হাগা মতা বন বাবাৰ কসম খাই গৈছো ৰাতি 2টা বজাত আপোনাৰ ছোৱালীৰ পেটৰ বিষ হ'ল মা মোক বচোৱা দেউতা মোক বচোৱা আৰে 2টা বজাত থৰি ডক্টৰ আহিব আপোনাৰ ঘৰত এম্বুলেন্স নাহে ড্ৰাইভাৰ শুই থাকিব অসম চৰকাৰে দিছে ফেচিলিটি আপুনি এতিয়া মাস্ক মৰা নাই আপোনাৰ ন ছোৱালী চাওক বুৱাৰী কিমান স্বাস্থ্যৱান ভাল নহয় জানো বাৰু উৰণিখনেৰে মুখখন ঢাকি আছে এখনে মাস্কৰ কাম কৰি আছে নহয়নে বাৰু হয়নে নহয় আমি চুলে গম পাওঁ যিকোনো কথা নহয়নে 2টা বজাত আপুনি থৰি ডক্টৰ পাব আমাৰ ওচৰত লৈ যাওক মায়ঙৰ বনবেজৰ প্ৰসিদ্ধ 1600 বিষহৰি তাবিজ 2 চামুচ নাৰিকল তেলৰ লগত দিনে 3বাৰকৈ 3 চামুচকৈ খোৱাক লগাওক দেখিব টনচিলৰ ওপৰত যেন ধৰণৰ গেলা পচা বেমাৰ চব শুকাই কটকটীয়া মাৰিব এতিয়া উঠক বহক দুইজন সম্পূৰ্ণ হৈছে আৰু 2টা ল'ৰা ছোৱালী মই গম পাইছোঁ আছে আপোনালোকৰ কপালত আছে আৰু 2টা টোটেল 8টা হ'ব মানে পঢ়ব নিশ্চয় এতিয়া পিছৰখন কওক কি সমস্যা আৰু মই কি কৰি দিম এতিয়া পঢ়ব মোৰ যি 6টা আছে 6টা আমাৰ 6জনী পঢ়ব মোৰ 6জনী ছোৱালী কিবা এটা কৰি মোক ল'ৰা এটা লাগে পঢ়ব কিবা এটা মোক কৰি দিয়ক আৰু মূল্য এটা এফালে এই যে চাওক লাহৰি মাল পাহৰি নাযাব ঘৰত গলে মনত পৰিব ডাঙৰ ডাঙৰ বেমাৰ মৰিব আপোনাৰ ল'ৰাৰ ঠাইত ছোৱালী আহি গ'ল চেংচন আছিল ল'ৰা পালে আপুনি ছোৱালী এই যে ডাইৰেক্ট হোম DTH আহি গ'ল আপোনাৰ ল'ৰা বাও হাতখন আমাক দিয়ক এই যে চাওক আপোনাৰ আহি গ'ল ল'ৰা লাগে ন এটা ভলিবল টিম ঘৰত বনাওক আপুনি কোচাৰ হওক ডাঙৰ ডাঙৰ মেচ জিতক আমাৰ আশীৰ্বাদ সদায় আপোনালোকৰ আছে আমি কৈ আছো কি কৰোনা ভাইৰাছ হয়নে মায়ের আশীর্বাদ বাপের আশীর্বাদ পৃথিবীর তার উপরত কোনে কাক কি করিব পারে করোনা ভাইরাস গো ব্যাক আমার একটা মন্ত্র কাম হ্যাঁ আমি একটা কাহিনী আপনি শুনুন আছে নাকি কারোবার খড়খজতি বেশিরভাগ জামা লই যাক মায়ঙর মনোবেজৰ 16 বিষয় 1 চামুচ নাৰিকল তেলৰ লগত দিনে 3 চামুচ কৈ মিহলাই 3বাৰ কৈ লগাক খাওক দেখিব টনচিলৰ ওপৰত যেন ধৰণৰ গেলা পচা বেমাৰ আছে সব ফুটেকত কেটে মাৰিব আরে বাবা করোনা ভাইরাস অক্সফোর্ড ইউনিভার্সিটি ভ্যাকসিন বনাই এই যে সব ওলাই আছে না জাদু
ওলাই আছে না অক্সফোর্ড ইউনিভার্সিটির ভ্যাকসিন গো ব্যাক বাবা আমি মুসলিম মন্ত্রই আপনাক বান্ধি দিম 2 মিনিটত আপনার করোনা ভাইরাস পলাই আৰু কিবা সমস্যা কোৱা আৰু এটা সমস্যা আছে ক'বলৈ মানে চবৰ আগত অলপ অসুবিধাই হয় একো নাই কোৱা গুপুতং ইতং মা কনি কলিতা সংস্কৃত কোৱা মানে গুপ্ত হেৰিয়ত মানে অকণমান খজুৱতি আমাক কৈছে হেৰি কৰা কওক প্ৰভু এইয়া দি দিম দেই আছে নেকি কাৰোবাৰ খৰখজতি বেছি এক্সামা লৈ যাওক মাঙৰ মনোবেজৰ 1600 গুণী বিষয় উপায়ো 1 চামুচ নাৰিকল তেলৰ লগত দিনে 3 চামুচ কৰি মিহলাই 3বাৰ কৰি লগাওক খাওক দেখিব টনচিলৰ ওপৰত জন্তুৰ গলা পছন্দম আছে একদম জেগাই গৈ দিয়া তোমাৰ মনটো এনেকুৱা লাগে যেন মোৰ হাত এতিয়া 4খন হোৱা হলে 4খন হাতে হাজিয়া লগাই খাৰক ৰকচ মাৰি থাকিম তাৰ পিছত এনেকৈ কৰি আই হয়নে বাৰু হয় প্ৰভু হয় ভাবিয়ে ভাল লাগিছে হয় একদম ৰাইট খানি দে চবৰ আগতে প্ৰভু নালাগে মই অকণমান ঘৰলৈ নিবলৈ দি পঠিয়াম তাৰপিছত এতিয়া বাকীখিনি কথা হ'ল এয়া চোৱা মূল অস্ত্ৰ পাত দি পঠিয়াম আইজনীও উঠা বাবু হৈছে উঠা পানী আছে এইবাৰ আমাৰ ল'ৰা হ'ব দেই আইজনীও তাইকো খুৱাই দিয়া চালো খাই দিয়া এইবোৰ বুজিছা নাই হেৰি তাতো এৰিব নালাগে উঠা মই যাওঁ মোক ধৰিছে খজুৱতিয়ে ধৰিছে মই যাওঁ এই চলিয়া কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু কৃষ্ণ আপুনি আহিছে বুলি কৈ পেলাই বহুত দূৰৰ পৰা আহিছো প্ৰভু আমাৰ সমস্যা সমাধান কৰক প্ৰভু ডাঙৰ প্ৰব্লেম আছে প্ৰভু ঐ দুখিনা দুটা হৈ দিছো দেই কৃষ্ণ মই ধৰিছো প্ৰভু কৃষ্ণ শান্তাকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘবর্ণং শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং তপযোগী ধ্যানং বন্দে বিষ্ণু ভবভয়হরণং সর্বলোক একনাথং বুপা ওপাই সাউন্ড সেট আছে হয় সাউন্ড ভালকে নেবাজে গীতা পাঠত কেইদিনমান আগতে তুমি বধুতি যাব ভালে বাজি আছিলে এই জিতেনা গাই আছিলে জিতেনে গাঁৱত ফাটিলে লাষ্টত নহয় ই বৰ বেছি চিঞৰিলে মই কমাই দিলো বেছি কমিলে লাষ্টত কমিলে প্ৰভু দুখ বোলা হৰি আমি বন্ধ কৰি দিব পাৰো সাউন্ড সেটৰ সাউন্ড এইবোৰ নকৰিব প্ৰভু এইবোৰ নকৰিব আপোনাক কিমান লাগে সেইটো কওক এই যে চাওক আছে নেকি কাৰোবাৰ খৰখজতি বেছি এক্সামা লৈ যাওক মায়ঙৰ মনোবেশৰ 1600 গুণী বিষয়ী আৰু লগত প্ৰসিদ্ধতা বিষ আপোনাৰ যদি 3 দিন প্ৰব্লেম আছে কিবা উপরে বাড়লাম মধ্যে বাড়লাম পাতালে বাড়লাম 3 দিন হগামতাবত আপনি যদি প্রেমত পরিচয় আপনি যদি ঠগন প্ৰভু মোৰ প্ৰেমৰ সমস্যা প্ৰভু মোৰ একদম প্ৰেমৰ সমস্যা প্ৰভু ইজনীক ভাল পালে ইজনীয়ে মোক ইজনীলে পলাই গৈছে যায় সিজনীক ভাল পালে সিজনীয়ে মোক এই পেলাই ইটোলে পলাই গৈছে এতিয়া ইজনীক ভাল পাইছো সিজনী এতিয়া মোক লাষ্টত কৈছে মোৰ লিষ্টত কোনো নামেই নাই বাবা কি কওঁ বাবা সহায় কৰক প্ৰভু আমি জানিছো আপুনি প্ৰেমত পৰে একেতে টিউনিং কৰে হয় প্ৰভু আপোনাৰ প্ৰেমত আগত প্ৰভু সাউন্ডটো চাই লওক নাই প্ৰভু মোৰ প্ৰেম মেইন তইতো বিয়া পাতি এইটো এতিয়া বহুত বয়স আছে পিছত বিয়া পাতিব মই আগত প্ৰব্লেমটো প্ৰভু চল্ভ কৰি লওক তই বিয়া পাতিলি কাৰণে কি বুজিবি এইবোৰ কথা মই এতিয়া কি কৰি দিব লাগে প্ৰথমে প্ৰভু সমস্যা সমাধান কৰি দিয়ক বাবাই গাখীৰ খাব 500 টকা দিছে না হয় বাবাই বাবা লৈ লো আছে নেকি কাৰোবাৰ খৰখজতি বেছি এক্সামা লৈ যাওক মাঙৰ মনোবেজৰ 1600 গুণী বিষয়ৰ 1 চামুচ নাৰিকল তেলৰ লগত 3 চামুচ কৈ মিহলাই 3বাৰ কৈ লগাওক দেখিব টনচিলৰ ওপৰত যেন ধৰণৰ গেলা পচা বেমাৰ আছে সব কটকটীয়া মাৰিব আপোনাৰ ভৰিৰ বিষ আঁঠুৰ বিষ পেটৰ বিষ বুকুৰ বিষ কাণ ধক কৰা শব্দ শুনি নোপোৱা বুকু গুম কৰা চুলি পক্কতা দাঁতৰ বিষ যিকোনো প্ৰব্লেম মাইকী মানুহৰ মাহেকীয়া আমি আপোনাৰ প্ৰেমিকক এৰি থৈ যোৱা আপোনাৰ সাউণ্ডৰ টিউনিং গণ্ডগোল হোৱা
বেছ নিদিয়াকৈ মাতো কে বেছত ওলোৱা টিউনত দিলে ভালকে মতা যিকোনো প্ৰব্লেমৰ বাবে আমাৰ ওচৰত আহক এই যে চাওক আমি লগত মাল ৰাখি থৈছোঁ আপুনি হাত মেলক এইফালে 2000 টকা লগত শূন্য নিদিব আৰু 100 টকা 2110 টকা আৰু 1 টকা খুচুৰা দিব 2100 ঐ তু কালি মাৰে হেই বন্ধনৰ পৰা উলিয়া পইচা আনিছিলি নহয় লৈ আসুন দি দে হ'ব দি দিম হ'ব এইটো বাকী কাইলে দি দিম এইফালে মাকে কালি 50,000 টকা উলিয়াৰ আছে আপোনাৰ মাকৰ লগত আমি কথা হ'ম এতিয়া কৃষ্ণ আপুনি ল'ব নালাগে এইফালে চাওক হ্যাঁ আপনার মাকে যদি কিবা গন্ডগোল করে তার উপরে বাল্লুম মধ্যে বাল্লুম পাতালে বাল্লুম 3 দিন হাগা মোটা বন্ধ আপনার ঘরত এটা ভাইটি আছে এটা ভাই আছে আমি কেনেকে জানলাম কৃষ্ণ কোন দিকে যাইতে লাগে আমি জানিস না বেরা মাছর পোনা বতু আমি সাইকেল ক্যারিয়ার বেথাই লই ব্যাপার করা মুসলিম নয় আমার মন্তর আপুনি মহান বেলেগ খাদ্য বাক্স বরে বেলেগ হয় প্ৰভু হয় হলে সাইনাত কিন্তু একো বাদ নাই যার জি ইচ্ছা তাকে খায় খাটাং হয় হয় জাগাত কথা কই লৰা উন্নতি আছে ভবিষ্যৎ আছে আপনার টিউনিং আমি বনাই দিছো এই যে চাওক বাবা আপনার মাটিত মঙ্গল গ্রহৰ জীৱাই আহি আদা খেতি কৰি আছে চাইটা এই 4 বছৰৰ ভিতৰত যদি গোটেই বিশ্ব উশাহ নিশাহৰ ভাইৰাছত নমৰে দুইজনে দুইখন মাৰক শুনাকত নে মাৰক সাৱধান চাইনাত খালে কাৰণে ভাৰতত নাখাব ভাৰতত খালে কাৰণে অসমত নাখাব অসমত যদি কোনোবাই খাইছেও আমাৰ অঞ্চলত চব বাছি থাকিব লাগে দুইজনে কথাটো শুনি লও আহি আছে কৰোনা ভাইৰাছ সাৱধান হলো মই পগলা ও জানই তোমাক দেখা